আপুনি জীৱনত যি কৰিব বিচাৰে নিশ্চিন্তে কৰা উচিত। এইটো কৰিলে মানুহেনো কি বুলি ক'ব, বেয়া বুলি নকয়তো। এনে চিন্তাবোৰ এৰি দিয়ক, কাৰণ মানুহে তেতিয়াও ক'ব আপুনি যেতিয়া জীৱনত একো এটাই কৰি দেখুৱাব নোৱাৰিব। প্ৰয়োজনতকে কাকো অতিৰিক্ত দাম অথবা গুৰুত্ব নিদিব, কিয়নো অতিৰিক্ত দাম দিলে আপোনাকে সুলভভাৱে ডাষ্টবিনত পেলাই থব। যদিহে সম্ভৱ নিজকে লৱণৰ দৰে গঢ়ি তোলা উচিত, যাতে উপস্থিতিত কোনেও একো উমান নাপালেও অনুপস্থিতিত সকলোৱে স্বাধীন হৈ পৰে। বিষণ্ণ অথবা দুখী মানুহৰ কাষত কোনেও থাকিব নিবিচাৰে। সেয়ে কষ্টত থাকিলেও আনৰ সন্মুখত কষ্টবোৰ লুকুৱাই নিজকে হাঁহি আনন্দেৰে থকাৰ দৰে উপস্থাপন কৰিব লাগে। নিজৰ কষ্টবোৰ কেতিয়াও আনৰ সৈতে শ্বেয়াৰ কৰি কমাবলৈ প্ৰয়াস নকৰিব, কিয়নো আনৰ দুখ কষ্টত বেছিভাগ মানুহে দুখী নহয়, বৰঞ্চ মনে মনে আনন্দ অনুভৱহে কৰে। সুখ মানৱ জীৱনৰ অহংকাৰৰ পৰীক্ষা কৰে আৰু দুখ মানৱ জীৱনৰ ধৈৰ্য পৰীক্ষা কৰে। গতিকে সুখী হৈ থাকিবলৈ হ'লে সম্পূৰ্ণভাৱে অহংকাৰ ত্যাগ কৰা উচিত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ।